মহিলাক লৈ মহিলাৰ দ্বাৰা প্ৰথমবাৰলৈ গুৱাহাটীত অনুষ্ঠিত হৈছে ইষ্ট ইণ্ডিয়া ফেশ্বন উইক। দেশৰ আগশাৰী ডিজাইনাৰ আৰু নাম জ্বলা মডেলৰ দ্বাৰা প্ৰদৰ্শন কৰা হৈছে পাট মুগাৰ বিভিন্ন সাজ পোছাক, য'ত নামী দামী মডেলৰ সৈতে লয়লাস ভংগীমাত ৰেম্পত খোজ দিছে অসমীয়া অভিনেত্ৰীও। গুৱাহাটীত ইষ্ট ইণ্ডিয়া ফেশ্বন উইক। অসমীয়াৰ পাট মুগাক বিশ্ব সমাদৃত কৰাৰ লক্ষ্য। ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় ডিজাইনাৰৰ বৰ্ণিল প্ৰদৰ্শনী। কোন তুমি মেঘালী মোৰ মন আকাশত বিজুলী। সৰহী মডেলৰ দেশত জিলিকিল মেখেলা চাদৰ। পঞ্চতাৰকাযুক্ত হোটেল তাজ বিমানটাৰ মায়াময় আলোকত আকৌ এবাৰ জিলিকি উঠিল অসমীয়াৰ গৌৰৱ পাট মুগাৰ সাজ। দেশৰ কেইবাগৰাকীও মডেলে পাট মুগাৰ মেখেলা চাদৰ পৰিধান কৰি খোজ দিলে ৰেম্পত। এয়া ইষ্ট ইণ্ডিয়া ফেশ্বন উইকৰ কিয়দাংশ। বুটা বচা পাটৰ চাদৰ মেখেলা পিন্ধি লয়লাস ভংগীত ৰেম্পত এয়া অভিনেত্ৰী বৰষাৰাণী বিষয়া। দুদিনীয়াকৈ অনুষ্ঠিত ইষ্ট ইণ্ডিয়া ফেশ্বন উইকত দিল্লী, মুম্বাই, বাংগালুৰু আদিৰ লগতে গুৱাহাটীৰ কেইবাজনো আগশাৰীৰ ডিজাইনাৰে অসমীয়া সাজ পোছাক প্ৰদৰ্শন কৰে ৰেম্পত। ইয়াতে মানে ল'ৰা ছোৱালীয়ে কোৰ্চ কৰি আহে, তাৰপিছত সৰু এখন বুটিক খুলি থাকি যায়। আমাৰ হেৰিটো হ'ল যাতে তেওঁলোকক প্লেটফৰ্ম এটা দেখুৱাব পাৰোঁ আৰু ফিউচাৰত যাতে নেশ্যনেল বায়াৰ আহে আৰু নেশ্যনেল যেনেকৈ 6 ডিগ্ৰীৰ লগত টাই আপ কৰিছোঁ, IFWৰ লগত টাই আপ কৰিছোঁ, তেওঁলোকে যাতে আহি তেওঁলোকক পিক আপ কৰি এটা নেশ্যনেল প্লেটফৰ্ম দিয়ে। ফেশ্বন উইকৰ আৰম্ভণিতে অনুষ্ঠানৰ আনুষ্ঠানিকভাৱে দুৱাৰ মুকলি কৰে অৱসৰপ্ৰাপ্ত সাংস্কৃতিক আয়ুক্ত স্বপ্ননীল বৰুৱাই। এই মুগাটোৱে এটা জগত সভা গোটেইখিনি আজৰি ৰাখক, সেইটো এটা প্ৰচেষ্টা FNDCৰ জৰিয়তে বুলি ভাবিছোঁ মই। পুৰণি ডিজাইনখিনি অক্ষুণ্ণ ৰাখি কেনেকুৱাকৈ আজিৰ দিনৰ সাজপাৰ প্ৰস্তুত কৰিব পাৰে সেইটোৰ এটা প্লেটফৰ্ম। অসমীয়া শিপিনীৰ অনুপম সৃষ্টিৰ মেখেলা চাদৰ ৰেম্পত প্ৰদৰ্শন কৰাৰ পূৰ্বে লোক সংস্কৃতিৰ শিল্পী জিনা ৰাজকুমাৰী আৰু সংগীবৃন্দই পৰিৱেশন কৰে সাংস্কৃতিক অনুষ্ঠান। ফেশ্বন উইকৰ লগত সংগতি ৰাখি হোটেল ভিভান্তাৰ লনত অসমীয়া সাজ পোছাকৰ এখন প্ৰদৰ্শনীৰো ব্যৱস্থা কৰে আয়োজকে, য'ত গ্ৰাহকৰ বাবে বিভিন্ন তৰহৰ অসমীয়া পোছাক বিক্ৰীৰ বাবে আনিছে বিভিন্ন জিলাৰ শিপিনীয়ে। কেমেৰা পাৰ্চন তপন বৈশ্যৰ সৈতে ৰাজীৱ বৰা, DY365।